স্বাধীন স্বাধীন ভারত, স্বাধীন অসম, জয় গান্ধীজীৰ জয়। ভাৰত মাতৃ হাতৰ শিকলি পিন্ধিৰ বন্ধন ৰুল, বাজিল জোভা বাজিল শংখ, বাজিল মুক্তিৰ বেৰি, ঘৰে ঘৰে উৰে জাতীয় নিশান উতলিৰ প্ৰাণ, আকাশে বতাহ হক মুকলি বন্দে মাতৰম গান, অৰ্থ শিক্ষা কলুক কালিমা সকলো আঁতৰি যাওক, অসমৰ আশা অসমৰ ভাষা অসমৰ হওক। এইফালে অলপ পাহৰিলোকেই ভাল দেই। ধুনীয়া হৈছে আৰু কি আছিলে 47-ৰটো 47-ৰ আঢ়ৈ কোটি টকা দিলে হিলৈ এটা পাম, হাতে হাতে হিলৈ লৈ হিনাৰ সৈতে কাগজ যাম মই ইমান দেই। আপোনাৰ বয়স কিমান হৈছেগৈ এতিয়া? 94 বা আপোনাক একদম মহাত্মা গান্ধীৰ দৰে লাগিছে এতিয়া। মহাত্মা গান্ধীৰ দৰে লাগে আপোনাক। আপোনাৰ কি নাতি পুতিবিলাকো কয় নেকি এনেকৈ? কোনে কোনে কয় মহাত্মা গান্ধীৰ নিচিনা লাগে বুলি? কোনে কোনে কয়? অঁ অকলে নহয়, অসমীয়া গাঁৱত গ'লে, মিচিং গাঁৱত গ'লে এই মহাত্মা গান্ধী কয়। আচ্ছা, আপুনি জানে নেকি অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে? হঠাৎ প্ৰধানমন্ত্ৰী আগতে মহাত্মা গান্ধীৰ পিছত জাকিৰ হুছেইন, পিছত লাল বাহাদুৰ শাস্ত্ৰী, তাৰপিছত বহুত ওলালে। হয় হয়। তাৰপিছত আপুনি কি ব্ৰিটিছৰ লগত ভাত খাইছে? খাইছোতো। অঁ কেইবাৰ? চাইনাৰ লগতো খাইছোঁ। চাইনাৰ লগত বা কেনেকুৱা বন্ধুত্ব আছিলে? ডাঙৰো সৰু আছে বন্দুকবিলাক সুদা ভাত খাইছেনে? মাংস ভাত খাইছে? মাংস এই চকৰ খেলা গৰু মাংস। এতিয়াতো কি খেলা, ইমানটো গৰুটো কেনেকৈ খাওঁ? ভাঙি দিছে কিন্তু মাংস কি মাংস? ইউক্ৰেইন মাংস মানুহ আকৌ মাংস খায়। কাইলৈ গান্ধী জয়ন্তী আছে। মাংসটো আজি খাব ককা, কাইলৈ গান্ধী জয়ন্তী আছে। গান্ধীৰ বিষয়ে আপুনি কি ক'ব? কাইলৈ গান্ধী জয়ন্তী আছে, মহাত্মা গান্ধীৰ জন্মতিথি আছে, জন্মদিন। কি ক'ব? জয় ভাৰত জয় মাতা ক'ব নে কি ক'ব? গান্ধীৰ বিষয়ে কওক কিবা এটা। জয় গান্ধী জয়, গান্ধীজী জয়, মহাত্মা গান্ধী জয় জয়। এইটোৱেই আৰু ঠিক আছে, ধন্যবাদ। আপনি ভাত খালে?